বন্ধুসকল গাড়ীখন চাই লওক আৰু গাড়ীখন মোৰ একেবাৰে ঘৰৰে মানুহ এজনৰ হয় মোক ক'লে ভিডিঅ'টো বনাই দিবা সেইটো কাৰণে তেওঁ ৰাস্তাত আনি ৰাখিলেহি মই ৰাস্তাৰ পৰা ভিডিঅ'টো বনাই আছো গাড়ীখন যোনে পাই মানে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন 2012 ডিচেম্বৰৰ গাড়ী হয় 13 বুলি ধৰিব পাৰে একদম কম চলিছে মানে 38 নে 37 কিবা এটা চলি আছে অৰিজিনেল আৰু গাড়ীখন সব কণ্ডিশ্যন ব্ৰেণ্ড নিউ কণ্ডিশ্যন মানে একদম সিটৰ পৰা ধৰি আপোনালোকে যিয়ে চাই আৰু এই সিটটিত দেখিছে নহয় আপোনালোকে যিয়ে চাই গাড়ী একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন মিটাৰটো অন কৰি দেখুৱাই দিছোঁ একদম মানে কণ্ডিশ্যন মানে A1 কণ্ডিশ্যন কোম্পানী টায়াৰে লাগি আছে গোটেইকেইটা গাড়ীখন চলিছে 36,000 চাওক আইডেন স্পৰ্টছ আৰু মোক ভিডিঅ'টো তেখেতে বনাব ক'লে যে মোৰ পৰা বেলেগ এখন গাড়ী ল'ব মানে তো এখন গাড়ী তেওঁ দামটো ৰাখিছে 2,10,000 টকা যদি আপোনালোকে লয় ল'ব পাৰিব আৰু মোক কৈছে তুমি ল'বা নেকি বোলো মই নলওঁ মই ভিডিঅ'টোকে বনাই দিম আপোনাৰ যদি পছন্দ আছে গাড়ীখন ল'ব পাৰিব মই গাড়ীখন বাহিৰটো দেখুৱাই দিছোঁ চাই লওক কণ্ডিশ্যন চাওক কণ্ডিশ্যনটো চাই লওক একদম পুৰা নতুন কণ্ডিশ্যন আৰু নিউ এটা স্ক্ৰেচ নাই গোটেই গাড়ীখন অৰিজিনেল পেইণ্টত আছে ক'তো স্ক্ৰেচ এটাও নাই সৰু স্ক্ৰেচ এটাও নাই এনেকৈ চাওক মই দেখুৱাই দিছোঁ টপ মডেলটো হয় যিহেতু স্পৰ্টছ দুৱাৰে চাবনে আপোনালোকে চিলেই চাবনে এইবোৰ চব চিল পুৰা এইবোৰ পুৰা চিল হৈ আছে চাওক একদম পুৰা চিল হৈ আছে পুৰা মজা হৈ আছে কণ্ডিশ্যন মানে যোনে পায় এখন বহুত ভাল গাড়ী এখন পাব আপোনালোকে ল'লে ল'ব পাৰিব আৰু স্পৰ্টছ মডেলটো হয় দেখিছেনে দেখিছেবোৰ চাই লওক দেখিছেবোৰ ইউজে হোৱা নাই চাগে ভালকৈ একদম পুৰা ব্ৰেণ্ড নিউ নিচিনা হৈ আছে দেখিছেনে গোটেই গাড়ীখনে আচলতে একদম নতুন গাড়ী নিচিনা হৈ আছে আৰু দামটো ক'লোৱে আপোনালোকক 2,10,000 টকা তেওঁ দামটো বিচাৰিছে আৰু যদি আপোনালোক কোনোবা ইচ্ছুক ব্যক্তি আছে লওঁ বুলি ভাবি আছে তেন্তে ল'ব পাৰিব মই ইঞ্জিনটো খুলি দেখুৱাই দিছোঁ ৰ'ব ইঞ্জিনটো চাওক একদম নতুন নিচিনা হৈছে খালি ধূলি পৰি লেতেৰা হৈ আছে বেটেৰীটো পুৰা নতুন বেটেৰী এফ্ৰন চেফ্ৰন পুৰা চিল আছে চব মানে গাড়ীখনত 10 পইচা এটাও খৰচ নাই মই ইমানেই ক'লোঁ আপোনালোকক যোনে লয় আৰু মানে 10 পইচা এটাও খৰচ কৰিব নালাগে যোৰহাট নাম্বাৰ হয় 2013 চনৰ হয় আৰু লাইট চাইটবোৰ আপোনালোকে চাব পাৰে অকণো ক'তো মানে লেতেৰা কিবা কিবি তেনেকুৱা একোৱেই নাই একদম মানে ধুনীয়া ফ্ৰেছ গাড়ী পুৰা ফুল ফ্ৰেছ হৈ আছে গাড়ীখন কিমান ধুনীয়া হৈ আছে চব কালাৰ চালাৰৰ পৰা ধৰি একদম মানে A1 কণ্ডিশ্যন পুৰা আৰু টায়াৰ গোটেইখিনি টায়াৰে নতুন মানে এইকেইটাতো কোম্পানী ফিচাৰ হয় বাৰু টায়াৰ চায়াৰ একদম ধুনীয়া হৈ আছে কণ্ডিশ্যন মানে A1 কণ্ডিশ্যন আৰু গাড়ীখন যদি কোনোবাই লয় ল'ব পাৰিব ফাৰ্ষ্ট অনাৰ গাড়ী হয় তেওঁ আৰু কণ্ডিশ্যন মানে বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখনৰ চিট কভাৰ পৰা ধৰি গিয়াৰ চিয়াৰ একদম পুৰা কোমল স্মুথ হৈ আছে মানে স্মুথ একো গমেই নাপায় আৰু পাৱাৰ উইণ্ডো 4খন আছে AC ৰানিং আছে 36,000 চলিছে গাড়ীখন ষ্টাৰ্ট দিও মই দেখুৱাই দিছোঁ মাতেই নাই একেবাৰে চাব ৰ'ব একদম মাত নাই চাউণ্ডলেছ গাড়ী ষ্টাৰ্ট হৈ আছে একো গমেই নাপায় মানে একদম পুৰা মজা হৈ আছে কণ্ডিশ্যন যদি আপোনালোকে লয় তেতিয়াহ'লে কণ্টেক্ট কৰিব প্ৰাইচটো 2,10,000 টকা তেখেতক লাগে মোক ক'লে যে 2,10,000 পালেহে দিম তুমি ভিডিঅ' এটা বনাই দিবা তো মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ আপোনাক যদি কাৰোবাক লাগে কণ্টেক্ট কৰি ল'ব গাড়ীখন খুবেই ধুনীয়া হৈ আছে বাৰু দেই গাড়ী একদম মানে পুৰা মানে চাৰ্টিফাইড দিব পৰা গাড়ী আৰু বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল বাই বাই